নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী, কিয়নো আপোনালোকৰ মাজৰ কিছু সংখ্যকে এতিয়ালৈ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাই। যিসকলে এই কাম কৰা নাই সেইসকলে বৰ্তমান 1000 টকা জৰিমনা আদায় দিয়াৰ পিছতহে আধাৰ আৰু পান কাৰ্ড লিংক কৰিব পাৰিব। নহ'লে ভৱিষ্যতে জৰিমনাৰ ধন বৃদ্ধি হোৱাৰ আশংকা আৰু অধিক। কাৰণটো হ'ল, প্ৰথমে এই সুবিধা আছিল সম্পূৰ্ণ বিনামূলীয়া, পৰৱৰ্তী সময়ত প্ৰথমে 500 টকা আৰু পিছত 1000 টকালৈকে বৃদ্ধি কৰা দেখা গ'ল। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি আজিই আধাৰ আৰু পান কাৰ্ড লিংক কৰি লওক। এতিয়া আপোনালোকে এইটো কাম নিজৰ হাতত থকা মোবাইলটোৰে কেনেকৈ কৰিব তাৰে চমু আভাস মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, কাৰণ মই সকলোখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাই গৈ থাকিম। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম আপোনালোকে গুগল ক্ৰমত গৈ এনেকৈ লিখিব www.incometax.gov.in লিখি আপোনালোকে এনেকৈ চাৰ্চ কৰি দিব। আৰু এনেকৈ চাৰ্চ কৰাৰ পিছত ইয়াৰ যিটো হোম পেজ সেইটো আহিব, সেইটো এনেকৈ আহি যাব। আৰু এনেকৈ অহাৰ পিছত আপোনালোকে ইয়াতে অপশ্যনখিনি চাই ল'ব। কুইক লিংকৰ ইয়াতে অপশ্যন গোটেইকেইটা আছে। আমি যিহেতু আধাৰটো লিংক কৰিম, আধাৰে লিংক কৰিম, গতিকে আমি লিংক আধাৰত ক্লিক কৰিম। আৰু লিংক আধাৰত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ বেলেগ এখন ইণ্টাৰফেচ আহি যাব। আৰু এইখন পেজ আহি যাব, লিংক আধাৰ বুলি লিখা আছে ইয়াতে পান নাম্বাৰ আৰু আধাৰ নম্বৰ মাৰিব লাগিব। আৰু এইফালে নোট এটা দিয়া আছে, আমাৰ কেইখনমান ষ্টেটৰ কাৰণে মেণ্ডেটৰী নহয় বৰ্তমানলৈ, অসম, মেঘালয়, জম্মু কাশ্মীৰ এইকেইখনৰ কাৰণে। আৰু এনেকৈ আধাৰ নম্বৰ আৰু পান নম্বৰটো লিখি আমি ভেলিডেট অপশ্যনটোত ক্লিক কৰিম। ভেলিডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহি যাব, পে'মেণ্ট ডিটেইলছ নট ফাউণ্ড ফৰ দিছ ফাণ্ড এনেকৈ আহি যাব। ইয়াতে আপোনালোকে কণ্টিনিউ টু পে' থ্ৰু ই পে' টেক্স এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আকৌ পান কাৰ্ডৰ নম্বৰটো মাৰিব। ফাৰ্ষ্ট ইয়াতে পান কাৰ্ডটো মাৰি ল'ব, এনেকৈ মই মাৰি লৈছোঁ ইয়াত, আপোনালোকে চাই থাকিব। আৰু এটা কনফাৰ্ম পান কৰিব। কনফাৰ্ম পান অপশ্যনটোতো আপোনালোকৰ সেই একেখন পান নাম্বাৰটো মাৰি দিব। তাৰ তলত আছে মোবাইল নাম্বাৰটো, আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব। মই এনেকৈ মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ। মোবাইল নাম্বাৰটো দি এনেকৈ আপোনালোকে এইখিনি চাই কণ্টিনিউত ক্লিক কৰিব। আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ মোবাইলত OTP আহিব। এতিয়া মই OTPটো মোৰ মোবাইলত আহিছে, যিহেতু মই চাই লৈ ইয়াতে OTPটো বহাই আকৌ কণ্টিনিউ অপশ্যনত ক্লিক কৰিম। আৰু কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিল ই পে' টেক্স। ইয়াতে পান নাম্বাৰটো দেখুৱাইছে আৰু ৰাইট ছাইডত নেমটো দেখুৱাইছে, নামৰ প্ৰথম আখৰটো আৰু লাষ্টৰ আখৰটো এনেকৈ দেখুৱাইছে। আমি আকৌ কণ্টিনিউ ক্লিক কৰিম। আৰু কণ্টিনিউ ক্লিক কৰাৰ লগে লগে ইয়াত 3টা অপশ্যন আছে। ইয়াতে আমি ফাৰ্ষ্ট যিটো আছে ইনকাম টেক্স, সেইটোত আমি প্ৰচিড কৰিম। প্ৰচিড কৰি আমি ইয়াতে এছেছমেণ্ট ইয়াৰটো চিলেক্ট কৰি ল'ম। নিউ পে'মেণ্ট অপশ্যনটোত গৈ তাতে আমি 2023-24টো চিলেক্ট কৰি ল'ম। আৰু এইফালে আমি পাম আধাৰ ৰিচিপ্ট 500 যিটো অপশ্যন আছে সেইটো আমি চিলেক্ট কৰি ল'ম। আৰু চিলেক্ট কৰি এনেকৈ আকৌ আমি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিম। আৰু এনেকৈ কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাক অট'মেটিক এনেকুৱাকৈ যিখন চাৰ্ট আহি যাব, ক্লিক কৰিব নেক্সট আহিলে আপোনালোকৰ কি মাধ্যমেৰে পে'মেণ্ট কৰিব। আপোনালোকে নেট বেংকিঙেৰে কৰিব পাৰে, ডেবিট কাৰ্ডেৰে কৰিব পাৰে, বা বেংকৰ কাউণ্টাৰতো কৰিব পাৰে, NEFT কৰিব পাৰে, বা UPI কৰিব পাৰে। আপোনালোকে অপশ্যনটো চাই ল'ব কোনটো অপশ্যনত আপোনালোকে কৰে। আৰু আমি যিহেতু ডেবিট কাৰ্ডৰ মাধ্যমেৰে কৰিম, গতিকে আমি ডেবিট কাৰ্ড অপশ্যনটো চিলেক্ট কৰি ল'ম। আৰু ডেবিট কাৰ্ড অপশ্যনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কোনটো বেংকৰ জৰিয়তে দিব সেইটো চিলেক্ট কৰি ল'ব। আমি পাঞ্জাৱ নেশ্যনেল বেংক চিলেক্ট কৰি ল'ম। আমি যিহেতু পাঞ্জাৱ নেশ্যনেল বেংকৰ জৰিয়তে পে'মেণ্ট কৰিম। আৰু পাঞ্জাৱ নেশ্যনেল বেংক চিলেক্ট কৰাৰ পিছত আমি নেক্সট আকৌ কণ্টিনিউত ক্লিক কৰিম। নেক্সট এনেকৈ কণ্টিনিউত ক্লিক কৰিম। আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকক প্ৰিভিউ কৰিব দিব। আপোনালোকৰ যিখিনি কৰিলে সেইখিনি চাব দিব আপোনালোকক। আৰু এনেকৈ প্ৰিভিউ কৰি লৈ আপোনালোকে নেক্সট আকৌ পে' নাও অপশ্যনটোত ক্লিক কৰিব। পে' নাও অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন যিখিনি আছে সেইখিনি আপোনালোকে পঢ়ি ল'ব। মই ভিডিঅ'টো দীঘল হ'বৰ কাৰণে মই পঢ়ি থকা নাই, মই এনেকৈ তললৈ আহিছোঁ। আহি আমি ইয়াতে ক্লিক কৰিব লাগিব I agree to the terms and condition অপশ্যনটোত। এইটো টিক মাৰ্ক কৰি আমি সাবমিট টু বেংক অপশ্যনটোত ক্লিক কৰিম।
আৰু সাবমিট টু বেংক অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকৰ ডিটেইলখিনি দেখুৱাব। আপোনালোকে এইখিনি চাই লৈ আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰিব। আৰু সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে নেক্সট আপোনাৰ কাৰ্ড ডিটেইলছ যিখিনি আছে সেইখিনি মাৰিব দিব আপোনাক। এনেকৈ আপোনালোকে আধাৰ ডেবিট কাৰ্ড আছে অপশ্যনটো চিলেক্ট বেংকত আপোনালোকে মই পাঞ্জাৱ নেশ্যনেল বেংক চিলেক্ট কৰিছোঁ। আপোনালোকে যি বেংকৰ জৰিয়তে দিয়ে সেইটো চিলেক্ট কৰি ল'ব। কাৰ্ড নাম্বাৰটো ইয়াতে মাৰিম আমি। তাৰ তলত আছে এক্সপায়াৰী ডেট আৰু এইফালে CVV গোটেইখিনি ফিল আপ কৰি ল'ব লাগিব আমি। এনেকৈ কাৰ্ডৰ নাম্বাৰটো মাৰি ল'লোঁ। ছেকেণ্ড আমি এক্সপায়াৰী ডেট যেতিয়ালৈকে আছে সেইটো আমি চিলেক্ট কৰি ল'লোঁ। তাৰপিছত লিখিলোঁ আমি CVV। তাৰপিছত কাৰ্ড হোল্ডাৰ নেম, আৰু কাৰ্ড হোল্ডাৰ নেমটো লিখি উঠি আমি মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিম। মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইখন এনেকৈ এখন ইণ্টাৰফেচ আহি যাব। ইয়াত আমি মোবাইলটো চিলেক্ট কৰি লৈ ছাবমিটত ক্লিক কৰিম। তাৰপিছত আমি মোবাইলত যিটো OTP আহিব OTPটো ইয়াতে লিখি তলত ছাবমিট অপশ্যনত ক্লিক কৰিম। আৰু আমাৰ তাত যিহেতু OTPটো আহিছে গতিকে আমি OTPটো লিখি ইয়াতে ছাবমিটত ক্লিক কৰিলোঁ। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে নেক্সট এনেকুৱাকৈ লোডিং হৈ বেলেগ এখন ইণ্টাৰফেচ আহি গৈছে। এইখন আপোনালোকক দেখুৱাইছে আপোনালোকৰ ট্ৰেনজেকশ্যনটো ছাকচেছ হোৱা বুলি। এনেকৈ ছাকচেছ হোৱা বুলি আপোনালোকক দেখুৱাই দিব। আৰু এনেকৈ দেখুৱাৰ পিছত নেক্সট আপোনালোকৰ চালান যিখিনি আপোনালোকৰ চালানটো যিহেতু 1000 টকাটো আপোনালোকে আদায় দিলে গতিকে সেই অপশ্যনটো আপোনালোকৰ ইয়াতে দেখুৱাব গোটেইখিনি। দি চালান পে'মেণ্ট ইজ ছাকচেছফুল এনেকৈ দেখুৱাইছে আৰু নামটো দেখুৱাইছে মানুহজনৰ। আৰু এনেকৈ আপোনালোকে যিখন আপোনালোকৰ চালান ৰিচিপ্ট সেই ৰিচিপ্টখন আপোনালোকে ডাউনলোড অপশ্যনটোত গৈ আপোনালোকে ডাউনলোড কৰি ছেভ কৰি ৰাখিব। এখন নাইবা প্ৰিণ্ট আউট কৰি থ'ব পাৰে। আৰু সম্পূৰ্ণ এটা দিন পিছত মই আকৌ এনেকৈ চাৰ্চ কৰিলোঁ www.incometax.gov.in এনেকৈ চাৰ্চ কৰি মই এণ্টাৰ কৰি দিম। আৰু এনেকৈ এণ্টাৰ কৰাৰ পিছত হোম পেজত আহি আমি লিংক আধাৰ অপশ্যনটোত আকৌ যাম। ইয়াতে যাম। ইয়াতে ক্লিক কৰাৰ পিছত নেক্সট এইখন ইণ্টাৰফেচ আহি যাব। আৰু ইয়াতে প্ৰথমে পান নাম্বাৰ তাৰপিছত তলত আধাৰ নাম্বাৰ মাৰি আমি ভেলিডেট অপশ্যনত ক্লিক কৰিম। যেতিয়া ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব ইউৰ পে'মেণ্ট ডিটেইলছ আৰ ভেৰিফাইড, প্লিজ ক্লিক অন কণ্টিনিউ টু প্ৰচিড উইথ ছাবমিশ্যন অফ আধাৰ পান লিংক ৰিকুৱেষ্ট। তাৰপিছত আমি কণ্টিনিউ ক্লিক কৰিম। আৰু কণ্টিনিউ ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে যেনেকৈ আছে তেনেকৈ বহাই দিব। আৰু এনেকৈ মোবাইল নাম্বাৰটো লিখি লৈ আমি ইয়াতে টিক মাৰ্ক কৰি এনেকৈ টিক কৰি লৈ আমি লিংক আধাৰ অপশ্যনটোত ক্লিক কৰিম। আৰু লিংক আধাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে যিটো মোবাইল নম্বৰ আপোনালোকে দিব সেই মোবাইল নম্বৰ OTP যাব। সেই OTPটো ইয়াতে ছাবমিট কৰিব লাগিব। এনেকৈ মই এনেকৈ ভেলিডেট অপশ্যনত ক্লিক কৰি দিম। আৰু ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব ইউৰ ৰিকুৱেষ্ট ফৰ আধাৰ পান লিংকিং হেজ বিন চেণ্ট টু UIDAI। এনেকৈ আমি অ'কেত ক্লিক কৰিম। ক্লিক কৰি আমি নেক্সট আকৌ হোম পেজত আহিম। আহি আমি লিংক আধাৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰি তাৰ ষ্টেটাছটো এবাৰ চাবলৈ চেষ্টা কৰিম। ইয়াতে এনেকৈ আকৌ আমি পান নম্বৰ আধাৰ নম্বৰ বহাই ল'ম। পান নম্বৰ আধাৰ নম্বৰ দুয়োটা বহাই লৈ আমি ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিম। ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব ইউৰ আধাৰ পান লিংকিং ৰিকুৱেষ্ট হেজ বিন চেণ্ট টু UIDAI ফৰ ভেলিডেশ্যন এনেকৈ আহি যাব। আপোনালোকে এইটো নেক্সট এসপ্তাহমান পিছত চেক কৰি চাব, আপোনালোকৰ এইটো হৈ যাব। চিন্তা কৰিবলগীয়া কোনো কথা নাই। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত বেলেগ কণ্টেণ্টৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।